हेलो एवरीवन আপোনালোক সকলোকে প্ৰথমতে মোৰ ফালৰ পৰা নতুন বছৰৰ বহুত শুভেচ্ছা থাকিলে আৰু এই ভিডিঅটো আছিল 31 ডিসেম্বৰৰ দিনা সেইদিনা মই খানা খাইছিল লগৰখিনিৰ লগত কিন্তু ভিডিঅটো আপলোড কৰিব নোৱাৰিলো অলপমান ব্যস্ত আছিলো আৰু আজি আপলোড কৰিছো ৰাতিপুৱা হেয়া গা পা ধুই আহিবলৈ ড্ৰায়াৰডাল ইউজ কৰো চাকচোন গুডু আহি পাই গলি হি আকৌ ড্ৰায়াৰ ইউজ কৰিলে বৰ ভাল পায় আৰু এয়া লগৰখিনিও আহি মোক উঠাই ললে খানা লৈ বুলি আহি আছো আমি আৰু ইয়া জুনাকে হাই দিছে আৰু ই হৈছে ৰাজ আৰু মোৰ লগত থকা জনীকটো চিনি পায় মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু ইয়া আৰু এজনী লগৰ আছিলে সিহঁতৰ ঘৰত বস্তু অলপমান উঠাব লগা আছিলে সেইখিনি উঠাই মেলি ললো আৰু ৰাজে কিবা এটা দেখাই আছিলে হেতু ভিডিও হৈ গল আৰু ইয়া গৈ পালো আমি খানা খোৱাৰ জেগা আমি গৈ পোৱালে লগৰখিনি গুটেখিনি আহি পোৱাই নাছিলে আমি বলো বস্তু অলপমানকে ঠিক ঠাক কৰি মেলি লওঁ সিহঁতো আহি পাবহি তাৰ পিছতে বলো খানাৰ আয়োজন কৰিম আৰু তাৰ পিছতে ইয়া কাটা বাছা কৰাটো লাগিলো আৰু ছোৱালী আমি যেহেতু তিনজনী আছিলো সেইভাবে লগৰখিনিও হেল্প কৰি দিলে লৰাকিটাও কামত লাগি গৈছে পুৰা তাৰ পিছতে হৰিয়ে ফালে মাংস মেৰিনেট কৰি আছে আৰু আমাৰ যিমান কেইটা খানা হয় প্ৰত্যেক কেইটা খানাতে ইয়ে বনায় আৰু আজিও আমাৰ ৰান্ধনী হৰিয়ে সিয়ে বনাইছে বেচেৰাই মাংস কোনে বনালে আপোনালোকক কৈছোৱে মাংস বনালে হৰিয়ে আৰু ইফালে ৰাজে অকনমান এনে লৰা মেলি দিছে বিকি আকৌ ইফালে কেকত জেলি লগাই খাইছে আৰু কেনেকুৱা লাগিছে আমি সোধাত কৈছে ভাল লাগিছে দেই তেনেকে সকলোৱে খালে বিলাহী কি হেই সাত কি কয় পিটিকা হ'ব নেকি আমালে বনা কেকে জেলি ও কেকে জেলি আমালে বনাও কলে কেনেকুৱা ভাল লাগিছে নে নাই জেলি ক'ত মই ভাবিলো এটা ভিডিও বনাও আৰু ইহঁতক চাওকচোন ইটো আহি পোষ্ট দিছে হিটো আহি পোষ্ট দিছে আৰু মোৰ এনেকৈ থাকি ভিডিও বনা নহলে গৈ আৰু তাৰ পিছতে মই বনাব ললো পনীৰ যেহেতু মঙ্গলবাৰ আছিল মই নাখাও আৰু মোৰ লগতে লগৰজনী আৰু লগৰ এটাও নাখায় সেইভাবে আমাৰ তিনটাৰ কাৰণে পনীৰ বনাব লগা হ'ল আৰু ইহঁতে হেল্প কৰি দিছে দেই তাৰ পিছতে হ'ব ইহঁতে নাচি আছে মই এবাৰ গৈ নাচিলো আৰু আমাৰ বিকিক চাওকচোন হেলমেট পিন্ধি খেকে গাড়ীৰ ভিতৰত এনেকৈ নাচি আছে এ ৰাজে আকৌ মূৰত পানী দাম লৈ নাচিছে আৰু সেইদিনা খাওঁতে মেলোতে অকণমান দেৰিয়ে হৈ গ'ল প্ৰায় 4টা মানে বাজিলে আৰু এদিন দেৰি হয় আৰু ন এনেকৈ গোটেইখিনিতো লগ পোৱা নাযায় আৰু এয়া মই বাচন ধুই আছো মই অকলে বাচন ধোৱা নাছিলো বাচন মোৰ লগৰখিনিও ধুইছিলে কিন্তু লগৰজনী আকৌ মুখে ভিডিও কৰিলে আৰু এয়া শেষত আমি সকলোৱে ফটো উঠিলো আৰু আহি আছো ঘৰলৈ বুলি তাৰ পিছতে লগৰজনীক এয়া নমালো সিহঁতৰ বস্তু অলপমান আছিল যে এয়া নমাই মেলি দিলো তাইক ঘৰত থৈ আকৌ ইহঁতে মোক ঘৰত থবৰ কাৰণে আহিলে আৰু তাৰ পিছতে সকলোৱে ঘৰা ঘৰি হ'ল আৰু আজি ভিডিঅ'টি মানে আছিলে থ্যাংক ইউ